নাকাটিবা গাছ মোৰ উপাধি দাস এবাৰ আহি যাবা ইয়াত দুয়ো মাৰিম মাছ। তো আজি কণ্টেণ্ট বিচাৰি ভাবি মনতে এটা আইডিয়া আহিল। তো মোবাইলটো লৈ কেনে লগালোঁ চিধাই খুচিদাক ফোন। কাটি থবি পিঁয়াজ নি আছোঁ ডিমা, তোৰ মোৰ মাজত নাই কোনো ধৰণৰ সীমা। হেল্ল' খুচিদা। তো বাইকখন লৈ চিধাই গ'লোঁ খুচিদাৰ চাৰ্লি কেম্পত। দেহা ওলাই খুচিদাই বহি আছিল এই গৰমত। ময়ো বোলো খুচিদা মাৰোঁ আমি মাছ, ভগাই ল'ম দুয়ো ৫-৫। খুচিদাই ক'লে আগতে এপাক নাচ, তাৰ পিছতহে তই মাৰিব পাৰিবি ইয়াতে মাছ। বিলৰ এনেকুৱা মনোৰম দৃশ্য ইমান ভাল লাগিছে, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আপোনালোকে কোনোবা দিন সৰবক বিলত আহি পাইছেনে? ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইমান বতাহ বলি থাকে। যি কি নহওক সৰুতে এই গছডাল দেখিছিলোঁ, আজিও এই গছডালক লগ পালোঁ। তো ময়ো পাত দেখিলাকে ছিঙি আনিলোঁ। মানে বহুত দিন মানে বেলুন ফুলা নাই, আজি বেলুন উঠাম। বেলুন মানে বুজি পাইছে না, বাবুল। তো যি কি নহওক ইয়াতেতো বেলুন ফুলে থাকিলে নহ'ব, ঘৰতো আহিব লাগিব। সেয়ে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।